বন্ধুসকল, টিপটপ অসমলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ডিৰেক্টৰ অফ ফৰেনচিক সায়েন্স আছামৰ ৰিক্ৰুটমেণ্টৰ বিষয়ে ওলোৱা চাকৰি পদৰ বিষয়ে আমি এইটো ভিডিঅ'ত আমি জনাম। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি এইটো ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াতে আপোনাৰ ডিৰেক্টৰ অফ ফৰেনচিক সায়েন্স আছামৰ পৰা আপোনালোকৰ পোষ্ট ওলাইছে, য'ত আপোনালোকে পঠাব লাগিব ডিৰেক্টৰেট ফৰেনচিক সায়েন্স আছাম, কাহিলীপাৰা, গুৱাহাটী 7811019। যদি আপুনি ইয়াৰ অন্তিম ডেট হৈছে 9 তাৰিখ ছেপ্টেম্বৰৰ, আৰু 9 তাৰিখৰ পিছত যিকোনো যদি আপুনি আবেদন দিয়ে তেনেহ'লে আবেদন তেওঁলোকে গ্ৰহণ নকৰে। তো আপুনি 9 তাৰিখৰ আগতে আপুনি ফৰ্ম জমা দিব লাগিব বা আপুনি এপ্লাই কৰিব লাগিব। তো বলক আমি ইয়াতে কি পোষ্ট ওলাইছে আৰু কি ইয়াৰ দৰমহা অনুযায়ী মই ইয়াতে কিদৰে কি আমাৰ কোৱালিফিকেশ্যন লাগে তো আমি আৰম্ভ কৰোঁ। ইয়াত প্ৰথম নেম অফ ভেকেঞ্চি হৈছে ফিছ কেয়াৰ কাটাৰ। ইয়াতে পোষ্ট ওলাইছে দুটা, ইয়াৰ UR এটা আৰু STP এটা, মানে যিটো আমাৰ STP শৰণীয়া আছে তাৰ কাৰণে এইটো ওলাইছে পি। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে 8 পাছ হ'লে হ'ব, য'ত আপোনালোকৰ দৰমহা হ'ব 12,000 পৰা 37,500লৈকে, য'ত গ্ৰেড পে থাকিব আপোনাৰ 3,900। ইয়াৰে এজ লিমিটেড হ'ব, যিকোনো এটা কেণ্ডিডেটৰ মানে এজ লিমিট থাকিব লাগিব 18 বছৰৰ ওপৰত আৰু 44 ইয়াৰ্ছ তলত, 44 বছৰৰ তলত 1/7/2018 অনুসৰি। আৰু ইয়াতে কাষ্ট অনুযায়ী 5 বছৰ ৰেহাই দিয়া হ'ব। ইয়াতে আপুনি কেনেদৰে এপ্লাই কৰিব মই ইয়াতে দেখাই আছোঁ। এতিয়া এপ্লাই কৰিব হ'লে কি ইয়াতে লাগিব আপোনালোকক যিকোনো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটখন লাগিব, আৰু এজ প্ৰুফৰ কাৰণে আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেট বা য'ত আপোনালোকৰ ডেট অফ বাৰ্থটো আছে সেইখন আপুনি ইয়াতে ফটোকপি কৰি, য'ত আপোনাৰ পাছপৰ্ট চাইজ ফটো দুটা লাগিব, য'ত আপোনালোকৰ 27 চেণ্টিমিটাৰ পূৰণ, 13 চেণ্টিমিটাৰ, আৰু লাষ্ট ডেট হৈছে 9 ছেপ্টেম্বৰ 2018। আৰু সবিশেষ জানিবলৈ আমি তলত ইয়াতে এডভাৰটাইজ ক্লিক হিয়াৰ বুলি দিয়া আছে, ইয়াতে ক্লিক কৰিলে ডকুমেণ্টৰ আপুনি ডাউনলোড কৰিব পাৰিব আৰু তাত ভালদৰে চাব পাৰিব কিহৰ পোষ্ট ওলাইছে। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু assamhelp.info, ইয়াত আমি সদায় নতুন নিউজ ইয়াতে আপডেট দি থাকোঁ। আপুনি assamhelp.info আপোনালোকে চেক কৰিব পাৰে। মই ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আমাৰ ভিডিঅ'ৰ। তো আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম, বন্দে মাতৰম।